Hello guys, কেনে আছা? মই ভালে আছো তোমালোকৰ ভিডিঅ'ত। সো আজি কথা পাতিব কেইটামান টিকটকৰ মক্কেদামি আৰু অভ্যাস পানীৰ বিষয়ে। সো পলম নকৰি আজি এতিয়া আৰম্ভ কৰো আহা। বুয়া কটাৰু তুলা সকলো জানো মই তাকৰিয়া তুনেৰেও চলিব পাৰিম মই চাল্লা বনোৱাটো কৰবাৰ হে হৰি এইখন দেখিবলৈ বাকী আছিল নেকি? প্ৰভু লৈ যোৱা মোক, লৈ যোৱা। গাগৰি গাগৰি কঁকালৰ ভাজত বাগৰি এই বুঢ়া বয়সত ইমান কিহৰ খজুৱতি ঐ বুঢ়া? কাম নাই নেকি তোৰ? বনাবলৈ বিদায় বিচাৰি নাপাও? বেলেগ কাম কৰগে। মৰাৰ পিছতে দুই চাৰিটাই তোক চিনি পায় ফকতীয়া চাল্লা। ইহঁতক কেতিয়াবা লগ পালে নহয় পকৰত জলকীয়া সানিবলৈ মন যায় বাপেকে। গাগৰি গাগৰি কঁকালৰ ভাজত निकल लौड़े, पहली फुर्सत में निकल। कोई जरूरत नहीं हिंदुस्तान को तेरी, पहली फुर्सत में बोस। কাম নাই নেকি বুঢ়াখন কৰবাৰ? বেলেগ কাম নাই নেকি তোৰ? ভাল কাম কৰগে ফকতীয়া বুঢ়া চাল্লা। ভাগ ইয়াৰ পৰা ফকতীয়া। কটি মিনিটে কৰিছে বচোৱা মোক গুণ্ডা আহিব এতিয়া বচোৱা মোক হাত জোৰ কৰিছে বচোৱা মঞ্জু ভাই এই অগাধ পানীটোক বচাবলৈ গৈ পৰিণতি হল এনেকুৱা। প্ৰীতি ভৰা সপোনৰে গাথা শুনাচোন এবাৰ এই মঞ্জুদা এইবোৰ কিহৰ ফকতীয়া আমি মানে এইবোৰ ভাল নালাগে আপোনাক নহয় এইবোৰ? কি কৰিছে এইবোৰ? কেতিয়াবা মতাৰ ৰূপ কেতিয়াবা মাইকীৰ ৰূপ আকৌ কি কি ৰূপ দেখিবলৈ পাম আপোনাৰ? डिब्रूगढ़ में आया लड़किया देखा सबसे सुंदर तुमको ही पाया আও মঞ্জুদা ডাইৰেক্ট গৈ ৰাজকুমাৰ একদম। কিহৰ ফকতীয়া আমি এইবোৰ আপোনাৰ? থেত মঞ্জুদা ভাল নালাগে নহয় আপোনাক কৈ এইবোৰ। কেতিয়াবা নাৰী সুৰক্ষা বাহিনীত কেতিয়াবা মাইকী আকৌ কেতিয়াবা ৰাজকুমাৰ। তেন্তে ফ্ৰেণ্ডছ আজিলৈ ইমানে। যদি ভিডিঅ'টো চাই ভাল পালা প্লিজ লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিবা আৰু কাইলৈ পুনৰ নতুন ভিডিঅ' এটা লগ পাম। এতিয়া টাটা বাই বাই।